হেল্ল' গাইজ, আজিৰ দিনটো আৰম্ভ হ'ল ৰসগোল্লাৰ পৰা এনেদৰে বিভিন্ন ধৰণৰ মিঠাই মাজতে কিন্তু আজি আছিল বিশেষ এটা দিন। আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছিলে, আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল ফলাফল কৰাৰ বাবে তেওঁলোকে আমাৰ বাবে লৈ আহিছোঁ মিঠাই। আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিছে তেওঁলোকৰ বহুত বহুত আশীৰ্বাদ থাকিল আৰু তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ। কিন্তু যিসকলে ভাল ফলাফল কৰিব নোৱাৰিলে তেওঁলোকে মনত দুখ ল'ব নালাগে, কাৰণ আৰু সময় আছে। তেওঁলোকে ভালদৰে পঢ়ি আৰু ভাল ফলাফল কৰিব পাৰিব, জীৱনত আগুৱাই যাব পাৰিব। এনেকৈ আজি মোৰ ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।